welcome to my YouTube channel Hirok Vlog Diu guys. আজি আপোনালোক আমাৰ গাঁৱৰ শিৱৰাত্ৰি পূজা উপলক্ষে guys আৰু আমাৰ গাঁৱৰ এতিয়া পুৰণ মূৰ্তিটো ইয়াৰ নদীত ভৱা হ'ব আৰু অলপ দেৰিকে guys আমি নতুন মূৰ্তি আনিবলৈ এটা guys এতিয়া আমাৰ মূৰ্তিটো ভাই দিব ওলাইছে ইয়াত নদীত আৰু guys মূৰ্তিটো এতিয়া নদীত ভাই দিব আৰু guys হয়নি নদীত ভাই দিব হয়নি guys ভাই দিব so guys মূৰ্তিটো ভাই দিলা দিয়া নাই দিব guys মূৰ্তিটো ভাই দিলা আৰু গাইস মূৰ্তিটো আমাৰ আহি পাইছে এতিয়া আমি আনিবলৈ যাওঁ আহক গাইস আমাৰ এই নদীটোৰ হেতি পাৰে আছে গাইস আহক গাইস সেইখন গাড়ীত আমাৰ গাইস মূৰ্তিটো আছে গাইস আহক আমি চাওঁ আহক গাইস লৈ আহো আৰু গাইস এইটো মূৰ্তি আমাৰ আহিয়ে গৈছে আমি এটা খুৰত কিবা হদু আপুনি ক'ৰ পৰা আহিছে মই পাটিগাৰৰ পৰা পাটিগাৰ আপোনাৰ নাম কি চিত্তৰঞ্জন শৰ্মা মূৰ্তিটো আপুনি কেই বছৰৰ পৰা বনাই আছে কিবা আজি 30 বছৰে কৰিলো আৰু গাইস আমাৰ মানুহ আহি গৈছে মূৰ্তিটো নিবলৈ আহক গাইস আমি মূৰ্তিটো নিও আহক মূৰ্তিটো আনি আছে গাইস আমাৰ এতিয়া আৰু গাইস মূৰ্তিটো আনি আছে গাইস আৰু গাইস মূৰ্তিটো আমাৰ মন্দিৰত লৈ আহি গৈছে গাইস চব গাইস এতিয়া মূৰ্তিটো মন্দিৰৰ ভিতৰত সোমাব গাইস চাই থাকক গাইস আৰু গাইস এতিয়া আমি মন্দিৰৰ পৰা ঘৰলৈ আহিলোঁ আৰু গাইস আপোনালোক আমি ৰাতি দেখাম গাইস এতিয়া আমি অলপ ঘৰলৈ যাওঁ অলপ দেৰিকৈ আহিছে আমি ঘৰৰ পৰা মন্দিৰলৈ আহিছোঁ গাইস আৰু মই মন্দিৰ আহি পাইছোঁ অলৰেডি আপোনালোক দেখাম গাইস বাকীখিনি আৰু গাইস এতিয়া মন্দিৰৰ ভিতৰত যাওঁ আহক গাইস আৰু গাইস এতিয়া হ'ল শিৱলিংগটো আমাৰ গাখীৰ ঢালা আৰু গাইস এতিয়া আমাৰ হ'ল শিৱ বাবা মহাদেৱ এতিয়া আমাৰ শিৱ বাবা আৰু গাইস আমাৰ নদী পাৰত এটা লিংগ বনাইছে গাইস আমি দুটা বনাইছে আমি চাই আহোঁ গাইস লিংগ দুটা ইয়াতে আছে লিংগ দুটা গাইস এই এটা লিংগ আৰু ইভাগে এটা লিংগ আছে গাইস এইটো লিংগ গাইস আৰু ইভাগে এটি আছে অভিজিতে ছাতিৰি ইয়াত অভিজিত কেনে লাগিছে ছাতিৰি ভাল লাগিছে হয় নেকি আপোনালোকৰ এইগিলা আৰু গাইস আমাৰ এটা ফুল ডান্স হৈছে ডান্স গাইস পুৰা বাজি আছে only dance আৰু গাইস আমাৰ ইয়াত গুটা বনাই আছে আৰু এইভাগে খিচাৰি বনাই আছে গাইস আৰু গাইস আজি আমি গুটা খাই ৰাতিপুৱা কেইটা উঠিছা হোৱা নাই গাইস আৰু গাইস মোৰ লগত আছে গৌৰৱ দাস আজি কিমান গুটা খাই মোক আজি ক'ব গাইস ইয়াত 10 গিলাচ মান খাব লাগিব 10 গিলাচ বঢ়িয়া ভিডিওটো চাই ভাল পালে লাইক কমেন্ট এন্ড সাবস্ক্রাইব তো করব গাইস বাই বাই